আজি প্ৰশ্নটো হ'ল যে বিশ্লেষক বা শাব্দিক আৰু সংশ্লেষক বা যথাৰ্থ বচন কাক বোলে। আমি আগতে পাই আহিছিলোঁ সামান্য বচন দুই ভাগত ভগোৱা আছিল, সামান্য সদৰ্থক আৰু সামান্য নৈয়াতক। তাৎপৰ্য অনুযায়ী সামান্য বচন আকৌ দুটা ভাগত ভাগ কৰা হৈছে, বিশ্লেষক বা শাব্দিক আৰু সংশ্লেষক বা যথাৰ্থ। বিশ্লেষক বচনত বিধেয় পদে মাত্ৰ উদ্দেশ্যপদৰ লক্ষণাৰ্থক বিশ্লেষণ কৰে। ই উদ্দেশ্যপদ সম্পৰ্কে নতুন জ্ঞানৰ সন্ধান নিদিয়ে। উদাহৰণ হ'ব, সকলো মানুহ হয় বুদ্ধিবৃত্তি সমপন্ন জীৱ। এই বচনটোত বিধেয় পদে মাত্ৰ উদ্দেশ্যপদ লক্ষণাৰ্থকহে ব্যক্ত কৰিছে। অৰ্থাৎ বিধেয় পদ বুদ্ধিবৃত্তি সমপন্ন জীৱ, উদ্দেশ্যপদ মানুহ পদৰ লক্ষণাৰ্থ হ'ল বুদ্ধিবৃত্তি আৰু পশুবৃত্তি। তো বিধেয় পদ বুদ্ধিবৃত্তিয়ে ইয়াত মানুহ পদৰ লক্ষণাৰ্থক বিশ্লেষণ কৰিছে। এই ধৰণৰ বচনবিলাকক বিশ্লেষক বা শাব্দিক বচন বুলি কোৱা হয়। আনহাতে সংশ্লেষক বা যথাৰ্থ বচন হ'ল এই বচনত বিধেয় পদে উদ্দেশ্যপদৰ লক্ষণাৰ্থক বিশ্লেষণ নকৰে, উদ্দেশ্যপদ সম্পৰ্কে নতুন জ্ঞানৰ সন্ধান দিয়ে। উদাহৰণস্বৰূপে, সকলো মানুহ হয় মৰণশীল। এই বচনটোত বিধেয় পদে উদ্দেশ্যপদৰ লক্ষণাৰ্থক ব্যক্ত নকৰি উদ্দেশ্যপদ সম্পৰ্কে নতুন জ্ঞানৰ সন্ধান দিছে। অৰ্থাৎ উদ্দেশ্যপদ মানুহ হয় মৰণশীল, ইয়াত বিধেয় পদটোৱে মৰণশীলে মানুহৰ সম্পৰ্কে যে সকলো মানুহ হয় মৰণশীল এটা নতুনত্ব জ্ঞানৰ আভাস দিছে, সন্ধান দিছে। এই ধৰণৰ বচনবিলাকক সংশ্লেষাত্মক বচন বুলি কোৱা হয়।